মোৰ হাতত আহি গ'ল হেল্ল' এভৰিৱান মই খ্যাতি লক্ষ্মী আশা কৰোঁ সকলো ভালে আছে আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ এটা ভেৰি স্পেচিয়েল মোমেণ্ট যাৰ বাবে মই বহুত সময় ৰখিছোঁ যিয়ে মোক ধৈৰ্যৰ পৰীক্ষা লোৱা বুলিয়ে ক'ব পাৰি and I'm so happy যে আজি মই আপোনালোকক এইখিনি কথা ক'ব পাৰিছোঁ মই মোৰ কণ্টেণ্ট ক্ৰিয়েশ্যন জাৰ্নি ষ্টাৰ্ট দিয়া অলম'ষ্ট 2 years হৈ গৈছে ইউটিউব চেনেল খোলা 2 years হৈ গৈছে এণ্ড তেতিয়াৰ পৰাই মই যেতিয়াই যেনেকৈ পাৰোঁ মই ভিডিঅ'জ আপলোড দিবলৈ ট্ৰাই কৰিছিলোঁ এণ্ড যোৱা ছেপ্টেম্বৰ মাহত মই ফাইনেলি 1000 ছাবস্ক্ৰাইবাৰ্ছ হিট কৰিবলৈ সক্ষম হৈছিলোঁ মই মাজতে ৰেগুলাৰ ভিডিঅ'জ দিব পৰা নাছিলোঁ চ' তাৰ মাজতো ইমানখিনি ছাপোৰ্ট পাই আই এম ৰিয়েলি গ্ৰেটফুল আৰু ইমান দিনে যি মই ভিডিঅ'জ বনাই আছিলোঁ সেয়া সকলোবোৰ উইদাউট আ ট্ৰাইপড উইদাউট আ মাইক এণ্ড উইদাউট এনি ফেঞ্চি লাইটছ এণ্ড নিজক কৈ থৈছিলোঁ যে কিবা এটা নিৰ্দিষ্ট পৰ্যায় নোপোৱালৈকে মই আন বাকী একোবোৰত ইনভেষ্ট নকৰোঁ কণ্টেণ্ট ক্ৰিয়েশ্যন জাৰ্নিৰ লগত ৰিলেটেড যিবোৰ বস্তু থাকে ত' ল'লে ভালেই ল'ম এনেকৈ মই কিবা এটা ভাবি থৈছিলোঁ আৰু মনতে এণ্ড ফাইনেলি আজি 5 জানুৱাৰী 2026 আৰু মই আপোনালোকৰ আগত দেখুৱাব পাৰিছোঁ এয়া আজি মই মোক নিজক গিফ্ট দিছোঁ এটা ট্ৰাইপড এটা মাইক আৰু এটা লাইট যিটো মই অলৰেডি ইউজ কৰি আছোঁ আপোনালোকে লাইটটো দেখিলে গম পাব লাইটৰ ডিফাৰেঞ্চটো আহিছে এণ্ড এটা ট্ৰাইপড এটা মাইক আৰু এটা লাইট চ' ফাইনেলি খ্যাতিয়ে নিজক এইকেইটা বস্তু দিলে সেয়াই মোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল চ' কৰিলোঁ বহুতৰ কাৰণে এইটো সৰু কথা এইটো আজিকালি সকলোৰে লগত থাকে কিন্তু মোৰ বাবে ইটছ লাইক can't explain in words I'm happy so আজি ভিডিঅ'টো ইমান আছিল thank you for watching bye bye